আনহাতে আন এক খবৰ, যদি আপোনাৰ কোনো বেংক একাউণ্ট বন্ধ বা নিষ্ক্ৰিয় হৈ আছে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে। কিয়নো যদি আপোনাৰ কোনো বেংক একাউণ্ট বন্ধ হৈ আছে বা নিষ্ক্ৰিয় হৈ আছে তেন্তে শেহতীয়াকৈ আপডেট আহিছে RBIৰ পৰা, আৰু নিশ্চিতভাৱে আপুনি ইয়াৰ সুবিধা জানি লোৱাটো প্ৰয়োজন। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অকাৰ্যকৰী বা বন্ধ বেংকক, অৰ্থাৎ অকাৰ্যকৰী হৈ থকা বা বন্ধ হৈ থকা বেংক একাউণ্টৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে। RBIৰ গাইডলাইন অনুসৰি বেংকে সদায় নিষ্ক্ৰিয় ছেভিংছ একাউণ্টৰ সুদ দি থাকিব লাগিব। অৰ্থাৎ বেংকে সদায় যিসমূহ নিষ্ক্ৰিয় একাউণ্ট আছে সেই একাউণ্টসমূহৰ সুদ দি থাকিব লাগিব। আৰু RBI ইতিমধ্যে বেংকসমূহক গ্ৰাহক বা তেওঁলোকৰ মনোনীত বা আইনী উত্তৰাধিকাৰীক অকাৰ্যকৰী একাউণ্টৰ বা দাবী নকৰা একাউণ্টৰ সন্ধান উলিয়াবলৈ নিৰ্দেশ দিছে। আৰু RBI নিৰ্দেশ দিছে যে যিসমূহ একাউণ্ট বন্ধ বা নিষ্ক্ৰিয় হৈ আছে সেই একাউণ্টসমূহ হয়তো পুনৰ সক্ৰিয় কৰিব লাগে নাইবা নিষ্পত্তিকৰণ কৰিব লাগে। যিসমূহ একাউণ্ট চলিত অৱস্থাত নাই, বহুদিনৰ পৰা বন্ধ হৈ আছে বা অকাৰ্যকৰী হৈ আছে সেই একাউণ্টসমূহ অতি শীঘ্ৰেই সক্ৰিয় কৰিব লাগে বা বন্ধ কৰাৰ নিৰ্দেশ দিছে RBIয়ে। আৰু এই নিৰ্দেশ এইকাৰণেই দিয়া হৈছে কাৰণ এনে একাউণ্টত প্ৰবঞ্চনাৰ আশংকা থাকে, আৰু সেয়েহে 2024 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। আৰু ৰিজাৰ্ভ বেংকে অকাৰ্যকৰী বা বন্ধ বেংক একাউণ্টৰ ক্ষেত্ৰত এই নতুন নিয়ম জাৰি কৰিছে। যদি আপোনাৰ কোনো বেংক একাউণ্ট বন্ধ হৈ আছে বা নিষ্ক্ৰিয় হৈ আছে তেন্তে শেহতীয়াকৈ আপডেট আহিছে RBIৰ পৰা, আৰু নিশ্চিতভাৱে আপুনি ইয়াৰ সুবিধা জানি লোৱাটো প্ৰয়োজন। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অকাৰ্যকৰী বা বন্ধ বেংকক, অৰ্থাৎ অকাৰ্যকৰী হৈ থকা বা বন্ধ হৈ থকা বেংক একাউণ্টৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে। RBIৰ গাইডলাইন অনুসৰি বেংকে সদায় নিষ্ক্ৰিয় ছেভিংছ একাউণ্টৰ সুদ দি থাকিব লাগিব। অৰ্থাৎ বেংকে সদায় যিসমূহ নিষ্ক্ৰিয় একাউণ্ট আছে সেই একাউণ্টসমূহৰ সুদ দি থাকিব লাগিব।